গুড মৰ্ণিং। আজি ৰাতিপুৱাতে আৰম্ভ কৰিলোঁ ভিডিঅ'টো। এইফালে চাব পাৰে বেটি শুই আছে, তাই একদম পূৰা টোপনি মানে। এতিয়া মই ৰাতিপুৱাই ব্ৰেকফাষ্টটো কৰি লওঁ। ব্ৰেকফাষ্টটো কৰি বেটিক লৈ সেই স্কুললৈ। তাই আকৌ পৰিলে হয়, তাই আকৌ নাকান্দিলে দেই। খেলি থাকোঁতে পৰিলে, নাকান্দিলে। আকৌ ওচৰতে আকৌ মেমে পঢ়াই দিছে। ঘৰলৈ আহি তাকেই ভাবিলোঁ মই অকণ চাহ অলপ খাই লওঁ। চাহ অলপ খাই ৰন্ধা বঢ়াত লাগি গ'লোঁ। চাহ ল'ব পাৰে, বিস্কুট চিস্কুট লগতে লৈয়ে লৈছোঁ দেই। এইফালে ৰান্ধাটো লাগি আছোঁ, চাহো খাই আছোঁ। আকৌ আমাৰ আকৌ কুকাৰত নাখায় আকৌ দেই মা দেউতাই, সেইকাৰণে এনেকৈয়ে বনাওঁ। বাকী দেউতাই লৈ আহিলে মাছ, চাব পাৰে বনাই হৈ গ'ল। এতিয়া মই খাবলৈ কাৰণে থালিখন ৰেডি কৰিলোঁ। এইফালে দেখিছোঁ তিতাকেৰেলা জ্বলা ভাজি, মাছৰ সৈতে জিকা আৰু কঁঠাল দাইল। গোটেই এতিয়া খাই লওঁগৈ দেই। তেনেহ'লে পাছবেলা বতৰটো চাব পাৰিব, বহুত গৰম, আকাশখন পূৰা নীলা হৈ আছে। চ' এতিয়ালৈ বাই।